নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো সৰু সুৰাকৈ বনাবলৈ লৈছোঁ আৰু এইটো কি বুলি কয় মই আহিছোঁ মোৰ ভণ্টি এজনী ঘৰলৈ আৰু তাই আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে বহুত ভাল ৰিজাল্ট কৰিলে তাৰে খবৰ ল'বলৈ আহিলোঁ আৰু ভণ্টিক চিনাকি কৰাই দিছোঁ এইজনী আমাৰ ভণ্টি মৰমৰ উজ্জ্বচিতা আৰু আমাৰ চেনেলত তাই আগতে মানে কবিতা আবৃত্তি দিছে আপোনালোকে চোৱা নাই যদি চাই ল'ব মই লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু ওপৰৰ আই বটনত মানে আপোনালোকে পাবই তো চাই ল'ব যদি চোৱা নাই আৰু ভণ্টিক শুভেচ্ছা দিবলৈ আহিলোঁ এইটো কি বুলি কয় এতিয়া তুমি কি কৰিম বুলি ভাবিছা নেক্সট মই কলা শাখাতে পঢ়িম বুলি ভাবিছোঁ কলা শাখাতে মানে কি মানে পিছত ফিউচাৰত তুমি কি কৰিম বুলি ভাবিছা কলা শাখাত মই সংস্কৃত বিষয়ৰ ওপৰত পঢ়িব বিচাৰোঁ সংস্কৃত বিষয় তো তোমালৈ শুভেচ্ছা থাকিল আৰু বেছি দীঘল ভিডিঅ' নহয় আৰু এজনী ভণ্টিক লগ পাই দিম তাইৰ ভনীয়েকে হৈছে তো তাইকো মই আপোনালোক চিনাকি কৰি দিম আৰু তাইৰ মজা কাহিনী আহি আছে চাই থাকক এইপিনে চিনাকি কৰাই দিছোঁ উজ্জ্বচিতা মাক এইটো কি বুলি কয় সীমা বাইদেউ আৰু আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনাক বহুত বহুত ধন্যবাদ আপোনাৰ আৰু এইটো কি বুলি কয় শুভেচ্ছা দিছোঁ যে ছোৱালীজনী ইমান ভাল এটা ৰিজাল্ট কৰিলে আৰু আপোনাৰ কাৰণেই হৈছে এয়া আৰু কওক মনৰ অনুভৱ কেনেকুৱা আছে হয় আজি মই মানে বহুত সুখী হৈছোঁ তাইৰ ফলাফলটো লৈ তাই যথেষ্ট কষ্ট কৰিছিলে আৰু কষ্টৰ ফল পাইছোঁ তাৰ মই সন্তুষ্ট মানে ফলাফলটো লৈ হয় হয় আৰু বাকী এতিয়া তাইক কিহত মানে পঢ়াম বুলি আপোনালোকে ডিচিজন তাই মানে সংস্কৃত বিষয়টো লৈ হেৰি কৰাৰ ইচ্ছা আছে সংস্কৃত বিষয় লৈ পঢ়িব আৰু এতিয়া 2 বছৰ তাই হায়াৰ ছেকেণ্ডেৰীটো ইয়াতে পঢ়িব জুনিয়ৰ কলেজতে তাৰপিছতে তাই ডিব্ৰুগড়ত মানে সংস্কৃত বিষয়টোত মানে মাষ্টাৰ ডিগ্ৰী কৰাৰ ইচ্ছা আছে অ'কে বাকী আপোনাক বহুত বহুত ধন্যবাদ তাইক বহুতখিনি আমি দেখি আছোঁ ন কিমান কষ্ট কৰাইছে কষ্ট কৰি পঢ়াইছে বা কিবা কৈছে তো বহুত কষ্ট কৰিছিলে বহুত কষ্টৰ ফলত আজি সেই ৰিজাল্ট পাইছে আৰু ৰিজাল্টটো হৈছে ডিষ্টিংশ্যন পাইছে আৰু 6খনত লেটাৰ পাইছে আৰু ডিষ্টিংশ্যন পাইছে তো মানে বহুত এটা আনন্দৰ কথা আৰু মই বহুত মানে দিনত টাইমেই পোৱা নাই বহুত কামত ব্যস্ত হৈছিলোঁ আৰু কামৰ পৰা বাহিৰে আহিছোঁ মানে খবৰ ল'বলৈ আৰু মই অলপ পিছত দেখাই আছোঁ দেউতাকক চিনাকি কৰাই আছোঁ এইপিনে চিনাকি কৰাই দিছোঁ উজ্জ্বচিতাৰ দেউতাক আজি কেনেকুৱা লাগিছে ছোৱালীজনীৰ ৰিজাল্ট পাই আজি সঁচাকৈ ভাল লাগিছে আমাৰ কষ্টৰ যিখিনি আমি কৰিছিলোঁ বুলি নহয় মানে মাকৰ হেৰিখিনি বেছি আছিলে তাত অঁ মইতো কিনো মই গোটাইহে দিব পাৰোঁ তেখেতে যিখিনি কৰিছে তাৰ কাৰণে আজি ছোৱালীজনী যিটো পাইছোঁ আমি আনন্দিত হৈছোঁ ভবা নাছিলোঁ তথাপিও আশা ৰাখিছিলোঁ যে তাই এইটো কৰিব পাৰিব হয় তো বাকী এতিয়া তাইক নেক্সট যি ষ্টেজত মাকে কৈছে তো সেইটোতে হয় হয় তাই আগৰ পৰাই মানে কি এতিয়া এটা সত্য কথা ক'বলৈ গ'লে এটা কথা আমি ক'ব পাৰোঁ যে তাই মানে বেলেগত নহয় বোলে তাই কিবা মেডিকেল বা ইঞ্জিনিয়াৰিং ছেক্টৰত যাব নোখোজে তাই নিজৰ ইচ্ছা অনুযায়ী মই কওঁ যে তুমি যিটো ভাল পোৱা তুমি সেইটোৱে কৰা আৰু আমি যিমান পাৰোঁ তোমাক সহায় কৰিম বাকী আমিও আছোঁ লগত তাই আগুৱাই যাওক আমাৰ শুভেচ্ছা থাকিল আশীৰ্বাদ থাকিল আৰু তাই যাতে ভাল কিবা এটা কৰি দেখাব পাৰে সমাজৰ আগত তাকে আমি বিচাৰোঁ আৰু এইপিনে চিনাকি কৰাই দিব লৈছোঁ উজ্জ্বচিতা ভনীয়েক ময়ূৰীৰ লগত আমাৰ চেনেললৈ তোমাক স্বাগতম জনাইছোঁ আৰু তাই কথাটো যে কম কৈছিলোঁ তাই বহুত ধুনীয়া নাচে তো আপোনালোকক দেখাম বুলি আহিছিলোঁ সৰু সৰু ক্লিপ ইয়াৰ মাজতে মই দেখাই দিম কিমান ধুনীয়া নাচে বিহু নাচ নাচিছিলে তো আমাক দিছে ভিডিঅ' ক্লিপ এটা মই আপোনালোকক দেখাম বুলি আহিছোঁ এতিয়া কি পঢ়ি আছা তুমি 7ত পঢ়ি আছে আৰু বহুত ধুনীয়া নাচে আৰু তাই স্পেচিয়েলি যোগাসন কৰিব বোলে আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকক দেখাব আপোনালোকে চাব মানে আহি আছে এই 2 এদিনতে ভিডিঅ' আপলোড কৰিম সেই যোগাসনৰ তো আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু তাইৰো চেনেল এটা আছে ময়ূৰী গগৈ বুলি তো আপোনালোকে প্লিজ ভিজিট কৰিব আৰু তাইক মৰম দিব তাই বহুত ধুনীয়া নাচে বহুত ধুনীয়া ভিডিঅ' আপলোড কৰি থৈছে তো আপোনালোকে চাব আৰু মৰম দিব ধন্যবাদ আজি বাৰ ৰিজাল্ট পাই কেনেকুৱা লাগিল সেইটো ভাল লাগিলে ফূৰ্তি কেনেকুৱা বহুত ফূৰ্তি কৰি ধন্যবাদ জনাইছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সেই ময়ূৰী ভণ্টিজনী ভিডিঅ'টো আমি অলপ শ্বৰ্ট মানে তাই দিছিলে আমি দেখাইছোঁ আপোনালোকে চাই লওক